নমস্কাৰ বন্ধুসকল, এক এডুকেশ্যন চেনেলটোতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে, যিবোৰ যথেষ্ট ইম্পৰ্টেণ্ট আমাৰ হ'বলগীয়া আছাম ডাইৰেক্ট ৰিকুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে। গতিকে আহক আমি পলম নকৰি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আমাৰ আজি প্ৰথম কুৱেশ্যনটো হৈছে, হুইচ চিটি উইল host the Commonwealth Games in 2022? 2022 বৰ্ষত যি কমনৱেলথ গেম হৈছে কোনখন মহানগৰে অনুষ্ঠিত কৰিছে? আমাৰ অপশ্যনসমূহত দিয়া আছে এ বাৰ্মিংহাম, বি ইংলেণ্ড, চি ইণ্ডিয়া আৰু ডি নন অফ দ্য এবভ। আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে বাৰ্মিংহাম। অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। নেক্সট, দ্বিতীয় কুৱেশ্যনটো, হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য আপকামিং ফিফা ৱৰ্ল্ড কাপ? হ'বলগীয়া ফিফা ৱৰ্ল্ড কাপ কোনখন মহানগৰে অনুষ্ঠিত কৰিব বা কোনখন দেশে অনুষ্ঠিত কৰিব? অপশ্যনসমূহত দিয়া আছে এ কাটাৰ, বি চাইনা, চি ইণ্ডিয়া আৰু ডি নন অফ দ্য এবভ। আৰু অপশ্যন নম্বৰ এ শুদ্ধ হৈ যাব, কাটাৰ। কুৱেশ্যন নম্বৰ 3, হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য ICC T20 ৱৰ্ল্ড কাপ 2022? 2022 চনত যি T20 ৱৰ্ল্ড কাপ হ'ব, ক্ৰিকেটৰ যি T20 ৱৰ্ল্ড কাপ হ'ব, সেই ৱৰ্ল্ড কাপখন কোনখন দেশে অনুষ্ঠিত কৰিব? অপশ্যনসমূহত দিয়া আছে এ অষ্ট্ৰেলিয়া, বি ইংলেণ্ড, চি বাংলাদেশ আৰু ডি ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। নেক্সট 4 নম্বৰ কুৱেশ্যন, হুইচ চিটি উইল হোষ্ট দ্য নেক্সট অলিম্পিক গেমছ ইন 2024? 2024 চনত হ'বলগীয়া অলিম্পিক গেমখন কোনখন দেশে অনুষ্ঠিত কৰিব বা কোনখন মহানগৰে অনুষ্ঠিত কৰিব? অপশ্যনসমূহত দিয়া আছে অপশ্যন এ পেৰিছ, অপশ্যন বি টকিঅ', অপশ্যন চি ইংলেণ্ড আৰু অপশ্যন ডি ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব, পেৰিছ। নেক্সট আমাৰ 5 নম্বৰ কুৱেশ্যন, হু ইজ দ্য কেপ্টেইন অফ দ্য ইণ্ডিয়ান টিম হুইচ ওন দ্য ICC Under-19 ৱৰ্ল্ড কাপ 2022? হৈ যোৱা ICC Under-19 ৱৰ্ল্ড কাপৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোন আছিল? আৰু অপশ্যনসমূহত দিয়া আছে অপশ্যন এ ধোনী, অপশ্যন বি ৰোহিত শৰ্মা, অপশ্যন চি য়শ ধোল আৰু অপশ্যন ডি হাৰ্দিক পাণ্ডিয়া। আৰু আমাৰ অপশ্যন চিটো শুদ্ধ হৈ যাব, য়শ ধোল। য়শ ধোল আছিল ICC Under-19 ৱৰ্ল্ড কাপত অধিনায়কত্ব কৰা ভাৰতৰ খেলুৱৈ। ভাৰতে ফাইনেল গেমখনত ইংলেণ্ডক 4 উইকেটত পৰাস্ত কৰি জয়ী হৈছিল। নেক্সট কুৱেশ্যন, দ্য বাজেট 2022 বেচিকেলি ফ'কাছড অন হুইচ অফ দ্য ফলোয়িং? নিম্নলিখিত কোনটো বিষয়ৰ ওপৰত 2022 চনৰ যি বিধেয়ক আছিল সেই বিধেয়কত বেছি ফ'কাছ কৰিছিল বা বেছি গুৰুত্ব দিছিল? অপশ্যন এ ছায়েন্স এণ্ড টেকন'লজি, অপশ্যন বি এডুকেশ্যন, অপশ্যন চি হেল্থ আৰু অপশ্যন ডি ডিজিটেল এণ্ড টেকন'লজি। আৰু আমাৰ অপশ্যন ডি শুদ্ধ হৈ যাব, ডিজিটেল এণ্ড টেকন'লজি। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড টিউবাৰকুলোছিছ ডে অবজাৰ্ভড ইন? বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। অপশ্যন এ দিয়া আছে মাৰ্চ 22, অপশ্যন বি মাৰ্চ 12, অপশ্যন চি মাৰ্চ 10 আৰু অপশ্যন ডি মাৰ্চ 24। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব
Option D, March 24. Our next question. When Central Excise Day is observed? Central Excise Day কেতিয়া পালন কৰা হয় বা কেন্দ্ৰীয় এক্সাইজ ডে কেতিয়া পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে 24 ফেব্ৰুৱাৰী, অপশ্যন বি 12 ফেব্ৰুৱাৰী, অপশ্যন চি 5 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি নন অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 24 ফেব্ৰুৱাৰী। Our next question. In which year Draupadi Murmu was awarded the best MLA? কোনটো বছৰত দ্ৰৌপদী মুৰ্মুক বেষ্ট MLA এৱাৰ্ড দিয়া হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে 2007, 2017, 2022 আৰু 2001। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব 2007। আমাৰ নেক্সট কুৱেশ্যন আৰু আজি আমাৰ ছেশ্যনটোৰ শেষ প্ৰশ্ন। Who is the second female president of India? অপশ্যনসমূহ দিয়া আছে এ প্ৰতিভা দেৱী সিং পাটিল, বি দ্ৰৌপদী মুৰ্মু, চি অজন্তা নেওগ, ডি নন অফ দ্য এবভ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব বি দ্ৰৌপদী মুৰ্মু। বন্ধুসকল, আজি আমাৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।